হাই গুড মৰ্ণিং। আজি নুমলীগড় প্ৰবথান ফুৰিবলৈ যাম। এই আমাৰ লগৰবোৰক মাতিছোঁ, এইবোৰে মোৰ লগৰ। সিহঁতৰ লগত যাম। এই লোকেল লণ্ডাৰ যিটো ইউটিউব চেনেল লোকেল লণ্ডা, তাৰে এইবোৰ মানে কেমেৰামেন আৰু এডিটাৰ, তাৰপিছত আমাৰ হিৰোবোৰ এইসকলে হয়। ঠিক আছে, আমি গৈ থাকোঁ। তাৰপিছত হ'ব পাৰোঁ যোৱাটো দেখাব পাৰোঁ বা গৈ দেখুৱাম ভালকৈ। অ'কে বাই। ভাল পালে নহ'ব ন, মৰম দিব লাগিবই ন। মই কিন্তু অজলা, তোৰে প্ৰেমত পগলা, একোকে নাজানো ক। এই মইনা এনেকৈ নহ'ব ন, বাৰু কেনেকৈ লাগিব ক। মৰমৰ টোপোলা খুলি দিওঁ এতিয়া, যেনেকৈ লাগে তোক ল। ইয়ে বোলে চকুলাল, ইয়ে বোলে বুকু খাল, ইয়ে বোলে লক্ষণো ভাল, ইয়ে বোলে দেখাতো ভাল। খুলি ক কথাটি সঁচাকে মই নাতি মোৰে তই হবিয়ে ন। হয়নে ক এই কথাটি ক, হয়নে ক এই হবি নে ক, হয়নে ক এই সঁচাকে কচোন তই ক। অকণমান দোকান সোমাই লওঁ, কিবা এটা খাই লওঁ আৰু যাম। দেখিছোঁ ডাঙৰ হোটেলবোৰ, এইটো কানাইঘাটে পৰে। নমস্কাৰ, জয় অসম। আমি আহি পালোহি নুমলীগড় প্ৰবথান যিটো মন্দিৰ। এইটো ইমানটো সঠিককৈ নাজানো, মন্দিৰ কৰি স্মৃতিৰ কাৰণে বনোৱা হৈছে। আৰু যিটো মেইন মন্দিৰ, সেইখন আমাৰ ইতিহাসৰ পৰাই মানে সেইটো উজলি হৈ আছে। আৰু এতিয়া চৰকাৰে ভাল এটা মানে মন্দিৰ বনাইছে। ইয়াত বহুতো মানে শ্ৰদ্ধালু মানুহ ইয়াত আহে। প্ৰত্যেক সোমবাৰে ইয়াত বহুত মানুহ আহে। আপোনালোকে দেখাব চেষ্টা কৰিম। এইফালে এইখনে আমাৰ মন্দিৰ, য'ত নেকি আমি এতিয়া সোমাম। বহুত জেগাৰ পৰা মানুহ আহে, প্ৰত্যেক সোমবাৰে ইয়াত মানুহ বহুত থাকে। বাকী আপোনালোকক আৰু দেখাই আছোঁ। কেনেকুৱা মানুহ, কেনেকুৱা ভিৰ। এইফালে চব মানে ইমানেই লাইন লাগিছে, আজি চাগে সৰাই নিওঁতে আমাৰ গধূলি হ'ব। এইটো হয় নুমলীগড়ৰ যিটো মন্দিৰ, শিৱ মন্দিৰ। এইটো আমাৰ চাগে শনি মন্দিৰ হয়। ইয়াত গৈ পোৱা নাই, গৈ যাবলৈ চেষ্টা কৰি আপোনালোকক দেখাম এইটো কিমান হয়। করতে পারি তো তুই কেউ করবি ডিরেকশন হৈ বজালে তেতিয়া শব্দটো আহিব বহি লৈ যায় শব্দটো নাহে
নমস্কাৰ, জয় অসম। আজি আমি আহিছোঁ নুমলীগড় বাবাথান, যোনটো নেকি গোলাঘাট ডিষ্ট্ৰিক্টত আছে অসমত। আজি মোৰ লগত আছে মোৰ বন্ধুসকল। এওঁলোকৰ ঘৰ হ'ল কমৰবন্ধা। তেওঁলোকক মই আজি আনিছোঁ ফুৰিবলৈ। তো এওঁলোকে কেনেকুৱা লাগিছে সেই বিষয়ে আমি অকণমান জানিম। মোৰ লগত আছে বিকাশে ক'ব যে কেনেকুৱা অনুভৱ কৰিছে তাই। চোৱাচোন বিকাশ, কেনেকুৱা লাগিছে আজি? ভাল এটা লাগিছে আৰু মানে মই আগতে মানে এইখন নতুন মন্দিৰ ইয়াত স্থাপন কৰিছে বুলি মই গম নাপাওঁ। মই পুৰণা ভাগলৈ আহিছোঁ আগতে। মই জানো যে পুৰণা ভাগতে চাগে আহে, মই ইমান এটা নাজানো যে এই ইয়াতো যে নতুনকৈ বনাইছে। আজি ইয়াত আহি ভাল এটা লাগিছে আৰু পুৰণাটো মোৰ হ'ল, মই মানে সৰু হৈ থাকোঁতে মানে আহিছিলোঁ পুৰণালৈ। তাৰপৰা এনেই এইটো ৰাস্তাত অহা যোৱা কৰোঁ, কিন্তু নোসোমাওঁ। তো আজি ইয়ালৈ আহি বহুত ভাল লাগিছে। মানুহো বহুত আছে আৰু ভিগু মোৰ লগৰ, ইয়াৰ কাৰণে ইয়ালৈ আহিব পাৰিলোঁ। আৰু মানুহ ভাল আছে, বহুত আছে আৰু ভাল লাগিছে। আৰু ভিগুও আছে আৰু ভিগুৰ ফেমিলিও আছে। আৰু মানে আমি গোটেই ভিগুৰ ফেমিলিৰ লগত আহিছোঁ আৰু ইয়ালৈ ভাল এটা লাগিছে আৰু চাই পেলাই। ঠিক আছে, বিকাশে ইয়াত আহি বহুত মানে ভাল অনুভৱ কৰিছে। তাৰপিছত আমাৰ লগত আছে আমাৰ জয়ন্ত কৰ্মকাৰ। কমৰবন্ধাৰে হয়। এখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিছে। কওকচোন বাৰু, কেনেকুৱা লাগিছে ইয়াত আহি? মানে আমি একচুৱেলি গোলাঘাট কমাৰবন্ধাৰ পৰা আহিছোঁ। ত' মই আগে পিছে বাবাথান অহা নাই। এইবাৰ মই প্ৰথমবাৰ বাবে আহিছোঁ বাবাথানলৈ। আৰু এইফালে আহিছোঁ, কিন্তু বাবাথানলৈ মই প্ৰথমবাৰ এইবাৰ আহিছোঁ। ত' ভাল লাগিছে আৰু ইয়াৰ পৰিৱেশ চাই, মানুহ যথেষ্ট হৈছে আৰু তো কিবা নতুন অনুভৱ কৰিছে নেকি ইয়াত আহি? নতুন মানে আৰু ইয়াত যিটো পৰিৱেশ, হয়, যিটো ইয়াৰ মানে ধুনীয়া পৰিস্থিতি, তাকে চাই ভাল লাগিছে আৰু হয়, যাতে আৰু আমি আহিব পাৰিম আৰু। হয়। তো বেছি নকওঁ আৰু সেয়াই। এইফালে আছে আমাৰ ডাইৰেক্টৰ চাহাব। ঠিক আছে, আমি যিহেতু জিএ বিশ্বনাথ লোহাৰ চেনেল আৰু লোকেল লণ্ডা, আমি লগতে ভিডিঅ' বনাওঁ। গতিকে আপোনালোকৰ এইটো এটা ব্লগ লৈ আহিছোঁ, গতিকে ভালকৈ চাব। কওকচোন আপোনাক কেনেকুৱা লাগিছে ইয়াত আহি? মোৰ বাবুল কৰ্মকাৰ, মোৰ ঘৰ প্ৰায় কমৰবন্ধা। আমি তিনিজন একেলগতে আহিছোঁ আৰু এই ভিগুদাৰ জৰিয়তে আজি মন্দিৰভাগ দেখিবলৈ পালোঁ। আৰু হয়তো শুনিছোঁ ইয়াত বহুত পবিত্ৰ স্থান বুলি, আৰু বহুতো আজি ৰাইজ আহিছে, ভগৱানৰ চৰণত ধূপ মন্দিৰ জ্বলাইছে। ইয়াত যিকোনো ধৰক মনতে আহ্বান কৰিলে বহুতখিনি বোলো সফল হয়। গতিকে আমিও আজি নতুন আহি বৰ নথৈকেইটা আনন্দিত হৈছোঁ। বহুতো ৰাইজো আহিছে, মনটো বৰ ভালো লাগিছে আজি। আৰু ভিগুদা পৰিয়ালো আহিছে আজি। গতিকে সকলোৱে আজি আমি ভিগুদাৰ লগতে আজি সেৱাও জনাইছোঁ ভগৱানৰ চৰণত। আৰু চাবলৈ বৰ ধুনীয়া লাগিছে। আমি গম পাওঁ যে বাবাথান আছে বুলি, কিন্তু আগে পিছে সোমোৱা নাছিলোঁ, আজি সোমাইছোঁ। কিন্তু বহুত ধন্যবাদ, আজি বহুত ভাল লাগিল। আৰু চাওক, আমাৰ পাছফালে ধুনীয়া এখন মন্দিৰ আছে, গণেশ মন্দিৰ হৈছে। গণেশ মন্দিৰ হয় বোলে। তো ইয়াত সোমোৱা নাই, সোমাম আৰু লাহে ধীৰে আৰু চাই যাওক আপোনালোকে ভিডিঅ'টো। বিগুনাথৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু বেল আইকনটো প্লিজ দবাই দিব, যাতে আৰু আপোনালোকক আহি থকা ভিডিঅ'খিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সহজে উপভোগ কৰিব পাৰে। তো সিমানেই আৰু। সেইটোৱে, যদিহে ৰাইজে ছাপোৰ্ট কৰে তেন্তে ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। সহায় সহযোগিতা লাগিব। হয়, ইয়াতে আমি আজি আহিছোঁ ফুৰিবলৈ। বহুত ভাল লাগিছে ইয়াত আহি, যেনেকৈ ভাবিছিলোঁ তাতকৈও বেছি ভাল লাগিছে। ইয়াত আমাৰ পৰিয়ালো আহিছে। তাৰপিছত আপোনালোকো আহিব ইয়াত মাজে মাজে, পাৰিলে সোমবাৰে আহিবলৈ চেষ্টা কৰিব। ইয়াত সোমবাৰে মানে বহুত মানুহ হয় আৰু বহুত ভালো লাগে। আৰু সোমবাৰ দিনটো ইয়াৰ কাৰণে পবিত্ৰ দিন হয়, যিহেতু ইয়াত মানে প্ৰধানটো দিয়া হৈছে শিৱ ভগৱানক, এইটো শিৱ মন্দিৰে হয়। গতিকে এই নুমলীগড় আহিলে এবাৰ ইয়াত সোমাবলৈ চেষ্টা কৰিব। ঠিক আছে, এতিয়া ইমানে কথা পাতোঁ আৰু আমাৰ পৰিয়ালকো দেখাম আৰু কিছু জেগা দেখাম। ঠিক আছে, ধন্যবাদ। মুজি কি মানে লগ 1947 59 বাবাৰ ওচৰৰ পৰা অকণমান কিছু কথা জানিব বিচাৰিছোঁ। চ' বাবা হিন্দীতে ক'ব আৰু আপোনালোকে নিশ্চয় বুজি পাব চাগে। চ' বাবা खुदा बाबा हमको आप ये बताइए कि आप यहाँ मतलब कब आए हैं? अभी चले आए बहुत। अच्छा, अभी आप कहाँ से आए हो?
आना हो रहा मथुरा वृंदावन से आए रहे हैं बाबू जी। अच्छा 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 कामाख्या का दर्शन करके चले आए रहे हैं, थोड़ा यहाँ आए हैं, परशुराम कुंड जा रहे हैं बाबू जी। जी जी अभी आप कहाँ जाएगा? परशुराम कुंड जाएंगे। परशुराम बाबा कुंड जी जाएगा। एक बात बताइए, ये मंदिर का कुछ आता पता आपका है कि नहीं? मतलब कुछ इसको इस सब बारे में सब भक्तों से मिल जाता है पता। अच्छा, नहीं सब भक्तों से कितना मिलता दिन है। हुआ है अब यहाँ रहना? अब बाबा तभी आए हैं क्या बाबा? अभी? ओ चले आ रहे हैं बाबा जी अभी। ठीक है। एक अनोखा सवाल करते हैं आपसे कि भगवान है, किसी ने नहीं देखा किसी ने लेकिन हाँ, सब आदमी यहाँ आते हैं। दुनिया पत्थर को पूछती है, हाँ वही तो उसके बारे में थोड़ा बताइए ना कि मानो देह को नहीं पत्थर है। भगवान का वो स्थिति को तो थोड़ा बताइए ना कि भगवान है उसको हम कैसे मतलब जान पाए, कैसे पहचाने उस बारे में। पहचानने से मन में शांति रखेगा तो मन से मानेगा, हाँ। तभी आपका यात्रा पूरा होकर चलेगा। अब मन से नहीं मानोगे तो आपको भगवान सुन नहीं पाएगा। सत कहना खुश रहना। हाँ हाँ হয় বহুতো ডাঙৰ কথা এখেতে ক'লে যেন যে সদায় সত্য ক'ব, সদায় সত্য কথা ক'ব লাগে আৰু মানে হেপি থাকিব লাগে। আৰু সত্যৰ সদায় জয়। जय। ठीक है बाबा जी, हमसे आप हमको जो बताइए वो हमारे लिए बहुत क्या अच्छा है, ओके चलेगा। बाबा का जीवा है हमेशा। जी जहाँ भी हमारी जाएगा, तरफ से हम इसको दे रहे हैं बाबा जी। ओम नमः शिवाय। क्या सुखी रहेगा, जहाँ भी जाएगा हमेशा बरकत रहेगा। चारों मूर्ति का आगे रहेगा हमेशा। ओम नमः शिवाय। सुखी रहोगे हमेशा चारों भाई हमेशा। তো বাবাজীৰ কাৰণে ধন্যবাদ জনাইছোঁ। চ' যি আমি সুধিলোঁ আৰু তাৰে অকণমান প্ৰশ্নৰ উত্তৰ ভঙাব চেষ্টা কৰিলে আৰু সেয়াই আৰু। ফ্ৰেণ্ডছ, এতিয়া আমি বাবা থানৰ পৰা যাবলৈ ওলাইছোঁ আৰু। চ' এতিয়া আমাৰ মানে বাইদেউ ঘৰতো সোমাব লাগে লেটেকু জানত। চ' এতিয়া আৰু ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিব লাগে, ব'লা।